তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধেনু ধৰে। সৰুৰে পৰা যে এই কেইষাৰি গাই গাই কিমানৰ ঘৰত কাতি বিহু খাইছো, কিন্তু এইবাৰ আকৌ কাতি বিহু একেবাৰে হেমেকা। কিন্তু বছৰেকৰ বিহুটো অকণমান সৰুকে হলেও নিয়মটো কৰিবই লাগিব নহয় জানো। এইবাৰ আকৌ আমাৰ ঘৰত নাৰিকল, কুঁহিয়া, ৰবাব টেঙা চব লাগিছে, সেইকাৰণে পূজা হওক সকাম হওক পাতিবলৈ বৰ সুবিধা হৈছে। আচলতে ঘৰত যেতিয়া কিবা এটা পতা হয়, বাৰীৰে কিবা এটা দিব পাৰিলে মনটো ভালো লাগে। সৰুৰে পৰা এতিয়ালৈকে মোৰ যিমানখিনি মনত আছে, প্ৰত্যেক বছৰে মই তুলসী ভেটিটো মাটি দি মুচো, লগতে মই ফুল দি সজাই দিওঁ। কিন্তু এইবাৰ দেখোন একেবাৰে ভালকে মন নগল। তুলসী ভেটি মাটি দি মুচাৰ পৰা ফুল লগোৱালৈকে যিমানখিনি কাম গোটেইখিনি আজি মায়ে কৰিলে। আৰু এইফালে এতিয়া মায়ে আকৌ পথাৰত চাকি জ্বলাবৰ কাৰণে আহিছে, আৰু এগছ চাকি জ্বলাইছে মায়ে জুবিনদাৰ কাৰণে, আমাক নিয়াই লাগিবই। চাকি জ্বলাইহি আমি গোটেইকেইটাই একাপ চাহ খাই ললো। এইফালে আকৌ ৰাইজসকল আহি পালেহি নহয়। আগতে যে আমাৰ ঘৰৰ ওচৰত কিমানখিনি ল'ৰা ছোৱালী আছিলে, এতিয়া কমি কমি একেবাৰে নাইকিয়াই হ'ল। আৰু এতিয়া গোটেইখিনি একেলগ হলে এটা কথাই মনত আহে, আমি দেখোন ডাঙৰ হৈ গলো। আৰু আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।